নমস্কাৰ বন্ধুসকল, মই ডিউটিলৈ যাবলৈ বুলি ওলালোঁ। আজি ডিউটিলৈ যাবলৈ বুলি ওলাওঁতে দেখিলোঁ ৰাস্তাতে বানপানী। পানী বহুত বাঢ়ি গ'ল। এতিয়া কি কৰিম, উপায়টো নাই, বানপানীত যাবই লাগিব। মন হীৰা দৈ চাইকেল নহয় টিলিঙা বা কি হৈছে সাগৰত কি এয়া ন এইখন পথাৰত থাকিলে প্ৰতি বছৰে পানীৰ এনেকুৱা এটা প্ৰভাৱ পাবই। গতিকে একো নাই, বছৰত এবাৰহে। মই এতিয়া টেম্পুত উঠিলোঁহি, চাইকেলখন ৰাস্তাতে থ'লোঁ, থৈ মেলিলোঁ। এতিয়া টেম্পুত এই দাদাজনৰ লগত উঠি আহি আছোঁ। দাদাজনৰো বেপাৰ বেয়া, গাড়ীখনত মানুহেই নাই। এই এজন মানুহ লৈ পেলাই গৈ আছে মাত্ৰ। ভোমোৰাগুৰি দলং পালোঁহি। ভোমোৰাগুৰি দলং পাৰ হৈ পেলাই আমি কলিয়াবৰ পামগৈ। কলিয়াবৰ পাওঁতেই এটা মস্ত জাম পালোঁ, কিয়নো কাজিৰঙা দি গধুৰ যান বাহনবিলাক আজিকালি যাব দিয়া নাই। এই 2-3 দিন ধৰি পেলাই জাগিৰোডৰ ৰাস্তাৰ সমস্যা চাওকচোন, বা সাংঘাতিক সমস্যা হৈছে। তাতে কাষৰ যিবিলাক অবৈধ মাটি